Hello guys, মোৰ চেনেল টেকনিক্যাল মনোচলে আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। সো গাইজ আজি আমি কথা পাতিম আপুনি ফটোৰ বেকগ্ৰাউণ্ড কেনেকৈ ৰিমুভ কৰিব, মানে আপোনাৰ ফটোৰ যে বেকগ্ৰাউণ্ড আছে সেই বেকগ্ৰাউণ্ড আপুনি কেনেকৈ নাইকিয়া কৰিব। তো বলক দেৰি নকৰি ভিডিওটো আৰম্ভ কৰোঁ। আৰু ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালৈ আগৰ দৰে এটা সৰু ৰিকুৱেষ্ট, এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু লগত থকা বেল আইকনটো টিপি দিয়ক। তো বেকগ্ৰাউণ্ডটো ৰিমুভ কৰিবলৈ আপুনি আপোনাৰ মোবাইলত থকা গুগলটো অন কৰি লওক। অন কৰাৰ পাছত আপুনি সাৰ্চ অপশ্যনত সাৰ্চ কৰি দিয়ক ৰিমুভ বিজি সাৰ্চ কৰাৰ পাছত আপুনি একেবাৰে ওপৰত এটা অপশ্যন দেখা পাইছে ৰিমুভ বিজি, আপুনি তাত ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ পাছত আপুনি দেখিছে আপলোড ইমেজ বুলি এটা অপশ্যন দেখা পাইছে, আপুনি আপলোড ইমেজত ক্লিক কৰি দিয়ক। আপলোড ইমেজত ক্লিক কৰাৰ পাছত আপুনি যোনখন ফটো আপোনাৰ যোনখন ফটো আপুনি বেকগ্ৰাউণ্ডটো ৰিমুভ কৰিব বিচাৰে সেই ফটোখন আপুনি লৈ লওক। মই এক্সাম্পলৰ কাৰণে আপোনালোকক এখন ফটো লৈ দেখাইছোঁ। তো মই দেখিলে মই এখন ফটো চিলেক্ট কৰি ল'লোঁ। চিলেক্ট কৰাৰ পাছত এই ফটোখন আপুনি বেকগ্ৰাউণ্ডটো আপোনাৰ এতিয়া চেঞ্জ হৈ গ'ল। চেঞ্জ হোৱাৰ পাছত আপুনি এতিয়া এই ফটোখন ডাউনলোড কৰি লয় ডাউনলোড অপশ্যনত গৈ। তো দেখিলে মোৰ ডাউনলোড ছাকচেছফুলি হৈ গ'ল। এতিয়া মই অ'পেন কৰিছোঁ ফটোখন ৰিমুভ হ'লনে নাই। তো দেখিলে আপুনি আপোনাৰ যিকোনো ফটোৰ বেকগ্ৰাউণ্ড ৰিমুভ কৰিব পাৰে। তো এয়া আছে যে ভিডিঅ' যদি ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজিলৈ ইমানেই, বাই বাই, টাটা জয় অসম।